নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোক সকলোকে সুপ্ৰভাত। এতিয়া 10টামান বাজিবলৈ হ'লেই। আজি ৰাতিপুৱা শুই উঠা দেৰি হ'ল, 7টামান বাজিলে। ছোৱালীজনী যেনে তেনে কৰি স্কুল উলিয়াই পঠিয়ালোঁ, যিহেতু মৰ্ণিং ক্লাছ হৈ আছে আৰু মৰ্ণিং ক্লাছ যেতিয়াৰ পৰাই হৈছে তেতিয়াৰ পৰা মানে বৰষুণেই দি আছে আৰু বতৰো ঠাণ্ডা পৰি আছে, কিন্তু মৰ্ণিং ক্লাছ হৈছে, কি কৰিব উপায় নাই, পঠাবইলগীয়া হৈছে বতৰ বেয়া হ'লে যিহেতু। আৰু সেইকেইদিনত পূৰা গৰম আছিলে বহুত। এইকেইদিনা আকৌ বৰষুণ লেঠাৰিকৈ দি আছে নেৰানেপেৰাকৈ। বতৰ একদম বেয়াই মানে ক'ব পাৰি। আৰু যিমান বতৰ গৰম হ'লেও বৰষুণ দিলেও যি হ'লেও দৈনন্দিন কাম এইখিনি কৰিবই লাগিব নহয় জানো। সেয়া স্কুল পঠালোঁ যেনে তেনে কৰি, আৰু এতিয়া জলপান খাই মেলি আজৰি হ'লোঁ। অলপ পাছতেই 12টামান বাজিবলৈ হ'ব, ছোৱালীজনী আকৌ আনিবলৈ হ'ব স্কুলৰ পৰা। চাওকচোন বতৰটো বাৰু ইমানেই বৰষুণ দিছে নেৰানেপেৰা। চাওকচোন নেৰানেপেৰাকৈ বৰষুণ দি আছে মানে একদম। কিন্তু এক প্ৰকাৰ ভালো হৈছে দিয়ক, সকলোৰে মানে দেহাটো অকণমান ঠাণ্ডা পৰি আছে বতৰটো বৰষুণ দি থকাৰ কাৰণে, নহ'লে বহুত গৰম পৰিছিলে নহয় জানো। এতিয়া ঠাণ্ডা হৈ আছে। কিন্তু একো বিশেষ দেখাবলগীয়া ভিডিঅ'টোত নাই, কিন্তু তথাপিও আজি দিনটোত কি বাৰু হয় আপোনালোকে ভিডিঅ'টো বাৰু আগলৈ চাই যাওক। এই স্কুল আহি আছোঁ, বৰষুণ পূৰা টানকৈ দিছে দেখিছেনে। স্কুল অহা টাইমটোতে মানে টানকৈ দিয়ে, আৰু স্কুল আহি পালোহি আৰু এয়া তাৰপিছত ছাতি এয়া দেখিছেনে, আৰু এটা ছাতি লৈ আহিছোঁ। এজা মই ল'ম, এটা তাই ল'ব। একদম ভালকৈ যোৱা। এইজনী ছোৱালীজনী ৰঙা ছাতি লৈ গৈ আছে। ভালকৈ লোৱা ছাতিটো, ধুনু ভালকৈ লোৱা ছাতিটো, ব'লা। খোলা কাপোৰ খোলা। শুকান চানা মটৰ আৰু বাদাম ভাজিছোঁ শুকানকৈ, মানে ভালকৈ খাম আৰু পিঁয়াজ চিয়াজ কাটি। বতৰটো ঠাণ্ডা ডাৱৰীয়া, চাহ লগত, সেইকাৰণে আপোনালোকক ভাবিলোঁ দেখাই দিওঁ ভিডিঅ'টোত কেনেকৈ খাইছোঁ চাওকচোন। এইখিনি হ'বলৈ হৈছে আৰু লাহে লাহে ফুটিছে চাওক। এতিয়া নমাই দিম, থালি এখনতে নমাই দিলোঁ এয়া। এতিয়া ইয়াতে কেঁচা পিঁয়াজ কাটি লৈছোঁ, কেঁচা পিঁয়াজ জলকীয়া কাটি ল'ম, আৰু মিঠাতেল অকণমান দি দিম, কেঁচা মিঠাতেল। চানা বাদাম আৰু মটৰ লৈ লৈছোঁ শুকানকৈ, খাবলৈ মন যায় কেতিয়াবা এনেকুৱা টান টান বস্তু। এনেকুৱা পিঁয়াজৰ ঝাল আছে, হৈ গ'ল এইখিনি ৰেডি। ইয়াতে নেমু ৰস হ'ব লাগিছে, নেমু নাই খালি এতিয়া। নেমুৰ দাম পাইছে। পিঁয়াজ চকু পূৰা পানী ওলাই গ'লগৈ একদম। পিঁয়াজখিনি ইমানে ঝাল মানে কান্দি কান্দি খাইছোঁ আৰু দেই। ৰেডি হৈ গ'ল, খাবলৈ লৈছোঁ এতিয়া চবকে দি মেলি। এইখিনি ধুনীয়াকৈ লৈ ল'লোঁ, লগতে লাল চাহ কাপ লৈ লৈছোঁ চেনি দি মিঠাকৈ। এতিয়া খাই মেলি চাওঁ, আৰু খাবলৈ বহুত ভাল হৈছিলে। এনেকৈ কেতিয়া খাবলৈ মন যায় নহয় জানো। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। এতিয়ালৈ সামৰিছোঁ, বাই বাই।